हेलो बंधु बान्धवीসকল मैं अखमी ध्यान चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই ভিডিঅ'ত কি দেখুৱাম জানেনে? মই এখন আকনি বাড়ি পাতিছো সৰুকে, তাকে অকণমান দেখুৱাই দিছো। চাওক, দেউতাজনে এজনে কাম কৰিব আহিছে। তেওঁ এখন হেঙাৰ বেৰিছে। এখন হেঙাৰ নহ'লে একো খাব নোৱাৰি নহয়। ছাগলী গৰু পৰ্দাপত মই দেখুৱাই দিছোঁ ৰ'ব দেই, মই কি কি ৰুইছোঁ। আৰু এইটো সৰুকৈ এটা ঘৰো বান্ধি আছোঁ বাৰু, হোৱা নাই, বানপানীৰ কাৰণে ৰৈ গ'লোঁ। সেই ৰৈয়ে আছোঁ। হ'ব মই দেখুৱাই আছোঁ। ফাৰ্ষ্টে মই সেইটো দেখুৱাইছোঁ, এটা সৰুকৈ ঘৰ বনাই আছোঁ, হোৱা নাই, কাম চলিয়ে আছিলে। বানপানী হ'ল নহয়, বানপানী হোৱা ৰৈ যাব লগা হ'ল। এই ৰুইছোৱে আৰু এতিয়া আকৌ ষ্টাৰ্ট দিব লাগিব। এসপ্তাহ পিছত দি আছোঁ। তাৰপিছত মই ইয়াতে কি ৰুইছোঁ মই দেখুৱাই দিছোঁ ৰ'ব। ফাৰ্ষ্টে এয়া জিকা দেখিছেনে? জিকা লাগিছেই, জিকা লাগিছেই। তাৰপিছত আৰু আছে ৰ'ব, এয়া জালি পেলাইছে। এইবোৰ দেখিছেনে? আৰু দেখুৱাইছোঁ। তাৰপিছত এয়া কোমোৰা, এয়া তাৰপিছত ফুলৰ গছ আছে, ফুল লগা নাই, লাগিব। তাৰপিছত আৰু আছে এয়া লাও, ৰঙালাও বগাই গৈছে, হোৱা নাই, হ'ব। এয়া জিকা জালি পেলাইছে এইবোৰ। তাৰপিছত এইডাল টেঙা লগা নাই, খাম লাগিলে। পাচলিখিনি তত হেৰাই গৈছে, সেইকাৰণে ভাবিছোঁ অকণমান ঘৰতে লগাই লওঁ, হাতত খোৱাখিনি মিলিব। তাৰপিছত এয়া আদা এই বানপানীতে হেৰি হৈ গ'ল, মৰহি গ'ল, তথাপি কিছু আছে বাৰু। আৰু এইডাল কি শাক চিনি পাইছে নহয়, পুৰৈ শাক। তাৰপিছত দেখুৱাইছোঁ এয়া ভেন্দি গছ, ভেন্দি। তাৰপিছত এয়া হালধি, আৰু দেখুৱাইছোঁ ৰ'ব, আৰু আছে এয়া ইয়াতে লাই, লফা, চুকা, পালেং চব আছে, একেলগে দি দিছোঁ, দেখিছেনে? একেলগে দি দিছোঁ, হৈ আছে। ডাঙৰ হয়, মই আকৌ এবাৰ দেখুৱাই দিম। পাচলিখিনি খাওঁতে তত হেৰাই গৈছে, সেইকাৰণে শেষত এইটোৱেই চিন্তা কৰিলোঁ, অকণমান লগাই লোৱাটো ভাল হ'ব। দেখিছে? লাগিলে মই দেখুৱাই দিম। ৰাস্তাৰে মানুহবোৰ গৈ আছে। এয়া লেচেৰা গজিছে, এইবোৰ লেচেৰা। তাৰপিছত ইয়াতে এইডাল নৰসিংহ গছ, পাত সেইবুলি কৈছোঁ। তাৰপিছত এনেকৈ লেচেৰা, কোমোৰা বগাই গৈছে। ঘৰৰ পাচলি খোৱা মজাই বেলেগ, বজাৰৰ সাৰ দিয়া বস্তুবোৰ খোৱাতকৈ ঘৰৰ পাচলি খাই বেছি ভাল লাগিব যেন, সেইকাৰণে লগাই লৈছোঁ। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আজি মই ইমানতে সমাপ্ত কৰোঁ।